আজি আপোনালোকৰ ওচৰলৈ গণৰাজ্য দিৱসৰ ওপৰত এখন সৰু ৰচনা লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। যদি প্ৰথমবাৰ মোৰ চেনেলত ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ২৬ জানুৱাৰী গণৰাজ্য দিৱস। গণৰাজ্য দিৱস হ'ল ভাৰতৰ এক ৰাষ্ট্ৰীয় দিৱস। প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে এই দিৱস উদযাপন কৰা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী হৈছিল আৰু সেইদিনাৰ পৰাই ভাৰত এখন সম্পূৰ্ণ গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃতি লাভ কৰিছিল। গণৰাজ্য দিৱসক গণতন্ত্ৰ দিৱস বুলিও কোৱা হয়। ভাৰতৰ সংবিধানখন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল আৰু লিখিত সংবিধান। এইখন ২ বছৰ ১১ মাহ ১৮ দিনৰ মূৰত ডক্টৰ বি.আৰ. আম্বেদকাৰৰ তত্বাৱধানত লিখি উলিওৱা হৈছিল। ভাৰতৰ সংবিধানখনেই হৈছে ইয়াৰ সৰ্বোচ্চ আইন। সংবিধানখনৰ ফলতে আমি আমাৰ মৌলিক অধিকাৰসমূহ যেনে শিক্ষাৰ অধিকাৰ, ধৰ্ম অধিকাৰ, বাক স্বাধীনতা অধিকাৰ আদি লাভ কৰিবলৈ সক্ষম হৈছোঁ। গণৰাজ্য দিৱস গোটেই ভাৰতবৰ্ষতে বৰ উলহ মালহেৰে উদযাপন কৰা হয়। গণৰাজ্য দিৱসটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় বন্ধৰ দিন। সেইদিনা ভাৰতৰ ৰাজধানী দিল্লীত ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰাৰ লগতে সকলোৱে মিলি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন গোৱা হয়। ৰাজপথত সৈন্যবাহিনীৰ দ্বাৰা পেৰেড কৰা হয়। গণৰাজ্য দিৱসৰ দিনা বিদ্যালয়, মহাবিদ্যালয় আদিকে ধৰি বিভিন্ন কাৰ্যালয় আদিতো পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গোৱা হয়। ইয়াৰ উপৰিও দেশপ্ৰেমমূলক নৃত্য, গীত আদিৰ অনুষ্ঠান আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, কুইজ, ৰচনা আদি প্ৰতিযোগিতা পতা হয়। গণৰাজ্য দিৱসৰ দিনা সাহসিকতাৰ বঁটাও প্ৰদান কৰা হয়। গণৰাজ্য দিৱস উদযাপনৰ উদ্দেশ্য তেতিয়াহে সফল হ'ব যেতিয়া আমি সকলোৱে দেশৰ শান্তি, একতা তথা উন্নতিৰ কাৰণে সংবিধানৰ নীতি-নিয়মসমূহ পালন কৰি সকলোৰে মাজত ভাতৃত্ববোধ গঢ়ি তুলিব পাৰিম। গতিকে আহক আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে একতাৰ দোলেৰে বান্ধ খাই নিজকে এজন ভাৰতীয় হিচাপে পৰিচয় দিওঁ। জয় হিন্দ, জয় হিন্দ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।